নামাজৰ মাজতে এতিয়া ভয়ংকৰ ৰকেট আক্ৰমণ অব্যাহত থাকিল নামাজ চাওক এই ভিডিঅ' আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার আফগানিস্তানৰ পৰিস্থিতি দিনক দিনে অধিক বেয়াৰ ফালে ঢাল খাই আছে তালিবানে আফগানিস্তানৰ একাংশ ঠাই অধিগ্ৰহণ কৰি আছে ইয়াৰ মাজতে এতিয়া মঙলবাৰে আফগানিস্তানৰ ৰাষ্ট্ৰপতি পেলেছৰ ওচৰত ৰকেটৰে আক্ৰমণ কৰা হয় য'ত একাংশ লোকে নামাজ পঢ়ি আছিল সেই সময়তে একেলগে তিনিটাকৈ ৰকেট নিক্ষেপ কৰা হয় অৱশ্যে এই আক্ৰমণৰ ফলত কাৰো একো ক্ষতি হোৱা নাই কিয়নো তিনিওটা ৰকেট পেলেছ গ্ৰাউণ্ডৰ অলপ আঁতৰত পৰিছিল এই সমগ্ৰ ঘটনাৰ এক ভিডিঅ' পোহৰলৈ আহিছে য'ত দেখিবলৈ পোৱা গৈছে যে একাংশ লোকে নামাজ পঢ়ি থকাৰ সময়তে ৰকেট নিক্ষেপ হয় এই ৰকেট তেতিয়া নিক্ষেপ কৰা হয় যেতিয়া আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশৰাফ গনিয়ে ঈদক লৈ জনতাক সম্বোধন কৰা কথা আছিল এই আক্ৰমণ তালিবানে কৰাৰ সন্দেহ কৰা হৈছে কিয়নো তালিবান আৰু আফগান আৰক্ষীৰ মাজত বিবাদ অব্যাহত আছে আৰু তালিবানে অধিকাংশ ঠাই নিজৰ দখলত লৈছে 15 আগষ্টৰ পিছত আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিব সুশান্তই আগষ্ট মাহতে বিজেপিত যোগদান কৰিব সুশান্ত বুঢ়াগোহাঁয়ে 15 আগষ্টৰ পৰা 22 আগষ্টৰ ভিতৰত বিজেপিত যোগদান কৰিব এতিয়া সুশান্তই বিধানসভাৰ বাজেট অধিৱেশনৰ সমাপ্তিৰ পিছতেই হ'ব এই যোগদান থাউৰা সমষ্টিত উপনিৰ্বাচন প্ৰায় নিশ্চিত ইতিমধ্যে বিজেপিৰ নেতৃত্বৰে সৈতে কথা বতৰা হৈ গৈছে সুশান্তৰ আগষ্ট মাহতে এতিয়া বিজেপিত যোগদান কৰিব সুশান্ত বুঢ়াগোহাঁয়ে মুছলমান অধ্যুষিত অঞ্চলত জন্মৰ হাৰ নিয়ন্ত্ৰণ কৰিবলৈ জনসংখ্যা সেনা ৰাজ্যৰ এতিয়া জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰে মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ আৰু সজাগতা বিয়পাবলৈ জনসংখ্যা সেনা বা পপুলেশ্যন আৰ্মি গঠন কৰাৰ প্ৰক্ৰিয়াত আছে সোমবাৰে বিধানসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে তেওঁ কয় যে 1000 যুৱক যুৱতীৰ এটা সৈন্য অঞ্চলত উপস্থিত হ'ব আৰু গৰ্ভনিৰোধক বিতৰণ কৰিব জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে শৰ্মাৰ বহুতো প্ৰস্তাৱে জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হৈছে NDTVৰ মতে শৰ্মাই লোকসকলক কয় যে ৰাজ্যখনৰ পশ্চিম আৰু উত্তৰ অংশত জনসংখ্যা বৃদ্ধি পাইছে তেওঁ কয় জনসংখ্যা নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু গৰ্ভনিৰোধক বিতৰণ কৰাত চাৰি চাপৰি প্ৰায় 1000 যুৱক জড়িত থাকিব আমি আশা কৰ্মীৰো এটা বিশেষ দল সাজু কৰিম যিয়ে জন্ম নিয়ন্ত্ৰক কিবা গৰ্ভনিৰোধকক যোগান ধৰিব 2001 চনৰ পৰা 2011 চনলৈ অসমত হিন্দুসকলৰ জনসংখ্যা বৃদ্ধি আছিল 10% মুছলমানসকলৰ ক্ষেত্ৰত ই 29% আছিল তেওঁ কয় কম জনসংখ্যাৰ বাবে ডাঙৰ ঘৰ বাহনৰ বাবে অসমত হিন্দুসকলৰ জীৱনশৈলী উন্নত হৈছে শিশুসকল চিকিৎসক আৰু অভিযন্তা হৈ পৰিছে তেওঁ এই পৰিসংখ্যাবোৰ কিহৰ ভিত্তিত দিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই মুখ্যমন্ত্ৰীৰ মতে তেওঁলোকে ৰাজ্যখনৰ বৰ্ধিত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থাসমূহৰ প্ৰচাৰ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা পদক্ষেপবোৰৰ ভিতৰত আছে ইছুক বন্ধাকৰণ আৰু ৰাজ্যখনৰ ৰাজহুৱা কল্যাণ আঁচনিৰ সুবিধা লোৱাৰ বাবে প্ৰস্তুত কৰা দম্পতীৰ মাজত দুটা সন্তানৰ সীমা প্ৰৱৰ্তন কৰা তেওঁ কয় বৃহত্তৰ জনসংখ্যাৰ বাবে পশ্চিম আৰু মধ্য অসমৰ মানুহে সন্মুখীন হোৱা সংগ্ৰামৰ কথা উজনি অসমৰ ৰাইজে বুজি নাপায় তেওঁ আৰু বৃহত্তৰ জনসংখ্যা থকা এই অঞ্চলসমূহৰ লোকসকলক শিক্ষিত কৰাৰ কথা কয় প্ৰাইভেট চাকৰিয়ালৰ বাবে এতিয়া ভাল খবৰ কিয়নো 1 অক্টোবৰৰ পৰা বেচিক চেলাৰী 15000 টকাৰ পৰা বাঢ়িব 21000 টকাৰ হোৱাৰ সম্ভাৱনা জানি লওক ইয়াৰ নিয়মসমূহ গ্ৰেচুইটি আৰু PFত টকা বাঢ়িলে ৰিটায়াৰমেণ্টৰ পিছত পাবলগীয়া ধনৰাশিৰ পৰিমাণ এতিয়া বৃদ্ধি পায় কোটি কোটি কৰ্মচাৰীৰ বাবে মোদী চৰকাৰে বিশেষ ঘোষণা কৰাৰ দিশে এতিয়া আগবাঢ়িছে জানিব পৰা মতে 1 অক্টোবৰৰ পৰা কেন্দ্ৰৰ মোদী চৰকাৰে লেবাৰ কোডৰ নিয়ম কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিব পাৰে মিডিয়া ৰিপৰ্টছ মতে চৰকাৰে 1 জুলাইৰ পৰা লেবাৰ কোডৰ নিয়ম আৰম্ভ কৰাৰ কথা আছিল কিন্তু ৰাজ্য চৰকাৰসমূহ প্ৰস্তুত নোহোৱাৰ বাবে এতিয়া 1 অক্টোবৰৰ পৰা কাৰ্যক্ষেত্ৰত ৰূপায়ণ হোৱাৰ সম্ভাৱনা আছে লেবাৰ কোডৰ নিয়ম অনুসৰি 1 অক্টোবৰৰ পৰা কৰ্মচাৰীৰ বেচিক চেলাৰী 15000 টকাৰ পৰা বাঢ়িব 21000 টকাৰ হোৱাৰ সম্ভাৱনা আছে দৰমহাত হ'ব পৰিৱৰ্তন দৰাচলতে লেবাৰ কোডৰ নিয়মক লৈ লেবাৰ ইউনিয়নে দাবী কৰি আছিল যে কৰ্মচাৰীৰ ন্যূনতম বেচিক চেলাৰী 15000 পৰা বঢ়াই 21000 টকা কৰিব লাগে যদি এয়া কাৰ্যক্ষেত্ৰত ৰূপায়িত হয় তেন্তে দৰমহা বাঢ়িব কৰ্মচাৰীৰ
নতুন ডাৰ্ফ ৰুলছ অনুসৰি মূল বেতন সৰ্বমুঠ বেতনৰ 50% বা তাতকৈ অধিক হ'ব লাগে। বেচিক চেলাৰী বঢ়াৰ লগে লগে গ্ৰেচুইটি আৰু পিএফৰ বাবে কৰ্তন কৰিবলগীয়া টকাৰ পৰিমাণ বাঢ়ি যাব, কাৰণ ইয়াৰ টকাৰ অনুপাত বেচিক চেলাৰী হিচাপত হয়। যদি এনে হয় তেন্তে আপুনি হাতত পাবলগীয়া টকাৰ পৰিমাণ কমি যাব, কিন্তু ৰিটায়াৰমেণ্টৰ পিছত লাভ কৰিবলগীয়া গ্ৰেচুইটি আৰু পিএফৰ টকাৰ পৰিমাণ বাঢ়ি যাব। কণ্টেইনমেণ্ট জিলাৰ তালিকাৰ পৰা এতিয়া কেতিয়া মুক্ত হ'ব যোৰহাট? যোৰহাটত 24 ঘণ্টাই অব্যাহত সান্ধ্য আইন। ৰাজ্য চৰকাৰে পুনৰ এসপ্তাহৰ বাবে যোৰহাট জিলা কণ্টেইনমেণ্ট জিলা হিচাপে ঘোষণা কৰি নতুন এছঅপি জাৰি কৰাৰ পিছত যোৰহাট জিলা প্ৰশাসনেও আগন্তুক সপ্তাহটোৰ বাবে নতুন এছঅপি জাৰি কৰিছে। সেই অনুসৰি যোৰহাটত 24 ঘণ্টা এতিয়া অব্যাহত থাকিব সান্ধ্য আইন। যোৰহাট জিলাত গেলামালৰ দোকান, শাক-পাচলি, দুগ্ধজাত সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ আৰু পশু খাদ্যৰ বিক্ৰী কেন্দ্ৰসমূহ 20 জুলাইৰ পৰা বিয়লি 3 বজালৈকে খোলাৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে। এই ক্ষেত্ৰত অন্যান্য ব্যৱসায় প্ৰতিষ্ঠানসমূহ খোলা ৰাখিব নোৱাৰিব। কৃষিৰ বাবে প্ৰয়োজনীয় সাৰ আদি বিক্ৰী কৰা দোকানসমূহো বিয়লি 3 বজালৈকে খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে। আনহাতে পথৰ কাষত শাক-পাচলিকে ধৰি অন্যান্য সামগ্ৰী বিক্ৰী কৰাটো নিষিদ্ধ কৰা হৈছে। ই-কমাৰ্চ ব্যৱস্থাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান জিলাখনত অব্যাহত থাকিব। আনহাতে জিলাখনত পূৰ্বৰ দৰে যান-বাহন চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতি বাহাল থাকিব বুলি জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত যোৰহাটত চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব। জিলা প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ বাহিৰে এতিয়া বাকী ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। ৰাইজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে কেইখনমান যান-বাহনৰ চকাত পাম দিয়া তথা মেৰামতি কৰা দোকান আৰু যান-বাহনৰ সামগ্ৰী বিক্ৰী কৰা দোকান খোলাৰ অনুমতি প্ৰদান কৰিছে। যোৰহাট নগৰ গেলামাল সামগ্ৰী পাইকাৰী ব্যৱসায় প্ৰতিষ্ঠানসমূহত যাতে ভিৰ নহয় তাৰ প্ৰতি এতিয়া চোকা দৃষ্টি ৰাখিছে যোৰহাট জিলা প্ৰশাসনে। কোভিড বিধি মানি নচলা ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়া হ'ব বুলি জানিবলৈ দিছে যোৰহাট জিলা প্ৰশাসনে। আনহাতে যোৰহাটৰ এটি ৰোডকে ধৰি ব্যৱসায়িক অঞ্চলসমূহত সমবেত হোৱা লোকসকলৰ কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে এতিয়া যোৰহাট জিলা প্ৰশাসনে। শেহতীয়াকৈ যোৰহাটত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ হাৰ। জিলাখনত 15 জুলাইত সংক্ৰমণৰ হাৰ আছিল 2.99%। 19 জুলাই পৰ্যন্ত বিগত 4 দিনত যোৰহাটত সংক্ৰমণৰ হাৰ আছিল ক্ৰমে 2.78% আৰু 1.84%, 2.77% আৰু 1.71%। 19 জুলাইত যোৰহাটত মুঠ 6500 এগৰাকীৰ লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল আৰু ইয়াৰ ভিতৰত 111 গৰাকী লোকৰ কোভিড পজিটিভ পোৱা গৈছিল। আৰজিয়ে এতিয়া প্ৰকাশ কৰা নাই এনআৰচিৰ চূড়ান্ত তালিকা। উচ্চতম ন্যায়ালয়ৰ 2019-ৰ 13 আগষ্টৰ আদেশ মৰ্মে সেই বছৰ 31 আগষ্টত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰিপূৰক তালিকা প্ৰকাশ কৰা হৈছে। কিন্তু নাগৰিকত্ব আইনৰ 2003 চনৰ বিধিৰ অনুসূচীৰ 7 নং দফা মৰ্মে দেশৰ মহাপঞ্জীয়কৰ দ্বাৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা এতিয়াও প্ৰকাশ কৰা হোৱা নাই। সোমবাৰে সদনত বিধায়ক কমলাক্ষ পুৰকায়স্কৰ এক লিখিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা প্ৰকাশ কৰে। সদনত তেওঁ কয় যে সম্প্ৰতি জিলা পৰ্যায়ত স্পিকিং অৰ্ডাৰসমূহৰ স্কেনিঙৰ কাম প্ৰায় 99.6%, স্পিনিং অৰ্ডাৰ কোৱালিটি চেকিঙৰ কাম 84.17% আৰু হিয়াৰিং টেম্পলেট স্কেনিঙৰ কাম 86.79% সম্পূৰ্ণ হৈছে। এনআৰচিৰ ৰাজ্যিক সম্বন্ধকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় নাগৰিকত্বৰ উন্নীতকৰণৰ কাম কৰি আছে। সেইদৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা শপতনামে যোগে সীমান্তৱৰ্তী জিলাৰ 20% আৰু আন জিলাত 10% পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন কৰা হৈছে। এতিয়া যিহেতু পূৰ্বৰ সমন্বয়কে 27% পুনৰীক্ষণ হোৱা বুলি উচ্চতম ন্যায়ালয়ক জনাইছে, সেয়েহে বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ে বিবেচনা নকৰিলে। অসমত এনআৰচি প্ৰস্তুতৰ নামত এতিয়ালৈকে 1,05,027.90 কোটি টকা ব্যয় হৈছে বুলি সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। অসম মিজোৰাম সীমান্তত যুদ্ধ সদৃশ্য পৰিস্থিতি। এতিয়া মিজো আৰক্ষীয়ে সীমান্তত নিৰ্মাণ কৰিছে কেম্প আৰু বাংকাৰ। যুদ্ধ সদৃশ্য পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া হাইলাকান্দি জিলাৰ অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত। অসম আৰক্ষীক বাধা দিবলৈ এতিয়া মিজোৰাম আৰক্ষীয়ে সীমান্তত নিৰ্মাণ কৰিছে বাংকাৰ আৰু কেম্প। হাইলাকান্দি জিলাৰ কাটলিচেৰা সমষ্টিৰ গুটগুটি, বিলাইপুৰ, গল্লাচেৰা আদি এলেকাত যোৱা প্ৰায় 2 মাহৰ পৰা নিয়মিতভাৱে আগ্ৰাসন
আগ্ৰাসন চলোৱাৰ চেষ্টা চলাই আহিছে মিজোৰামে এই আগ্ৰাসনত এতিয়া অসম আৰক্ষীয়ে বাধা দিয়াৰ ফলতে দুই ৰাজ্যৰ সীমান্ত এলেকাত সৃষ্টি হয় উত্তেজনাৰ যোৱা 2 জুনৰ পৰা অসম আৰু মিজোৰাম দুই ৰাজ্যই নিজ নিজ আৰক্ষী মোতায়েন কৰি থৈছে সীমান্তত এই সীমান্ত এলেকা অতি দুৰ্গম হোৱাৰ বাবে বৰ্তমানে হাইলাকান্দি জিলা প্ৰশাসনে প্ৰায় 26 কিলোমিটাৰ দীঘল এটা পথ নিৰ্মাণৰ কাম হাতত লৈছে আনফালে হাইলাকান্দি আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ যোৱা প্ৰায় 2 মাহ ধৰি সীমান্ত এলেকাত বাহৰ পাতি আছে লগতে ৰাজ্য আৰক্ষীৰ বিভিন্ন উচ্চপদস্থ বিষয়াই প্ৰতি নিয়মত সীমান্ত এলেকাত পৰিদৰ্শন কৰি আছে সীমান্ত এলেকাত নিৰীক্ষণৰ বাবে এতিয়া অসম আৰক্ষীয়ে ড্ৰোন ব্যৱহাৰ কৰিছে ইপিনে ৰাজ্যত শাসনাধীন বিজেপি চৰকাৰ থকাৰ ফলতে মিজোৰামে 1 ইঞ্চি ভূমিও বেদখল কৰিব নোৱাৰে বুলি দাবী কৰিছে বিজেপি নেত্ৰী তথা যোৱা নিৰ্বাচনত আলগাপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী মুন স্বৰ্ণকাৰে